শিৱসাগৰ দিচাংমুখ ৰংচাৰ দেৰবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা। বিষাক্ত দ্ৰব্য খাই আত্মহত্যা। দিচাংমুখ ৰংচাৰ দেৰবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যাক লৈ উত্তেজনা শিৱসাগৰত। নিশা পয়জন খোৱাৰ পিছত AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয় জিমি দাসৰ। জানিব পৰা মতে প্লেনজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ পিতৃ মাতৃ। আনহাতে গত বৰ্ষত বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰা বিষয়ও চৰ্চালৈ আহিছিল আৰু আৰক্ষী তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে। শিৱসাগৰৰ পৰা ফৰহান লস্কৰ ৰিপৰ্ট, আসাম নিউজ 24। মই জেলগাঁও বাসিন্দাই হয় যাম আৰু মই ৰাম দাসৰ বন্ধু হয়। আৰু ২ নম্বৰ কথা, জিমি দাসৰটো ভাল খেলুৱৈ এজনী ছোৱালী, ভালকৈ খেলিছিলে। আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে। কালি ছোৱালীজনীয়ে নিজেই স্বৰ্গীয়ান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনীয়ে নিজেই মৃত্যুমুখত পৰিছে। আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে। আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব। প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব। যদি ইয়াৰ বিচাৰ নহয়, আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব। মিনাজ মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত, কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনশ্যন দিছে সেইটো আমি নাজানো। কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে। 4:30মান বাজিলে সন্ধিয়া। তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে। তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে। তেতিয়া মাক ধৰিলে, মই ধৰিলো, প্ৰায় ওচৰৰ মানুহ ধৰিছা। কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মাৰ ল'ৰাটোৰ কাৰণে মই মৰিছো, কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলো। আৰু 3টা নাম্বাৰ আছে, এখন বগা কাগজ, এটা ৰঙা কলমে লিখি থৈ গৈছে। আৰু মায়ে মোক সোনকালে মেডিকেল নিয়া, আৰু নহ'লে গাড়ী নহ'লে মই স্কুটিত লৈ যাম, মোক বচোৱা, আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলো। কিন্তু জয়সাগৰ মেডিকেলত নিলে, মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল। কিন্তু অবিনাশ দাস হস্পিটেল নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে। কি হ'ল গোটেই ঘটনাটো, কি বুলি ভাবে আপোনালোকে? ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা। কি অন্তত ছোৱালীজনী কিবা এটা টেনশ্যন দিছে, দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে। তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা, তাৰ ল'ৰা এটা ছোৱালী এজনী আছে। সিটো এটা বিবাহিত ল'ৰা, সিটো এজনী গাভৰু ছোৱালী, এজনী পঢ়ি থকা ছোৱালী। এনেকে ধ্বংস কৰিবতো নালাগিছিলে, কিন্তু একমাত্ৰ এজনী ছোৱালী, এটা ল'ৰা ৰাম দাসৰ। এনেকে ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলো। কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলো, যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকে আমি পাম বুলি, বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই, কিবা পোৱা নাই, আমি এইখিনি ভবাই নাছিলো। কালি 4টা বজাৰ পৰা এতিয়া অন্তত কিমান সময় হ'ল মই নাজানো, কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভাল ভাবে এইটোৱে ভাবি আছো। কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব, গাঁৱৰ ৰাইজে হওক, আৰু ছোৱালীজনী ন্যায় পাব লাগিব। সিহঁতৰ ঘৰত জ্বলাব লাগিব, কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী, গাভৰু ছোৱালী মৰিছে, আৰু এটা বিবাহিত ল'ৰা, তাৰ ল'ৰা এটা ছোৱালীজনী আছে। ছোৱালীজনী কিয় আঘাত দিব, কেলে লৈ নগলে? ছোৱালীজনী লৈ যোৱা ছোৱালী কি থাকিবলৈ ঠাই নাই। কি ল'ৰাই 2জনী নানে, কি নোহোৱা কাম তাই কৰিছে, কি কাৰণে ছোৱালী মৰিবলৈ? আজি মোৰ ঘৰখনত মই কেনেকে থাকিম, বাপেক মাক কেনেকে থাকিব? ৰাম দাস আৰু অম্বিকা দাস।